ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি ভিডিঅ'টো পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এটা ৰেচিপি বনাওঁ, আপোনালোককো দেখাওঁ। এইফালে মিছা মাছ লৈছোঁ, ভালদৰে বাকলি চেলাই কেনে ধুই লোৱা হৈছে আৰু নিমখ হালধি সানি থৈছিলোঁ। আৰু এইফালে পিঁয়াজ 4টা মিডিয়াম চাইজৰ কাটি লৈছোঁ, এনেকৈ সৰু সৰুকৈ। আজি মিছা মাছটো পিঁয়াজেৰে বনাওঁ, আপোনালোকক দেখাওঁ কেনেকৈ বনাওঁ। এইফালে কেৰাহী এটা পাতি মই তেল গৰম হ'বলৈ দিছোঁ। মাছখিনি আগতে ভাজি ল'ম। তেলখিনি গৰম হৈ গৈছে, এতিয়া মাছখিনি অলপ অলপকৈ ভাজি লওঁ। কেৰাহীত মাছখিনি দি ল'লোঁ, এতিয়া ভালদৰে ভাজি লওঁ। সেইখিনি গোটেই ভাজি ল'লোঁ। এতিয়া মই মাছ ভজা কেৰাহীতে অলপ তেল দি লৈছোঁ। তাৰপিছত এতিয়া পোৰণ দিম, অলপমান গোটা গৰম মছলা, এটা তেজপাত আৰু এটা শুকান জলকীয়া পোৰণ দি দিম। পোৰণখিনি দি এতিয়া কাটি থোৱা পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লওঁ। পিঁয়াজখিনি আমাৰ ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে মছলাখিনি দি ল'ম। বিলাহী 2টা আৰু জলকীয়া 4টা পেষ্ট বনাই লৈছিলোঁ, সেইখিনি ইয়াতে দি ল'ম। চামুচ জিৰা বটা দি ল'ম। অলপমান ধনিয়াৰ গুড়ি দি ল'ম। ৰং গুড়া দিছোঁ, সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। গোটেই মছলাখিনি ভালদৰে ভাজি ল'ম। ইফালে মছলাখিনি ভালদৰে ভজা হৈ গৈছে, তেল ওপঙি আহিছে ধুনীয়াকৈ মছলাৰ পৰা। এতিয়া মই ইয়াতে অলপমান কুহুমীয়া গৰম পানী দি ল'ম। পানী বহুত বেছি দিব নালাগে, কম পৰিমাণে পানী দি কেনে বনাব লাগে এই ৰেচিপিটো। এতিয়া এইখিনি ভালদৰে উতলি আহিবৰ কাৰণে মই ঢাকন এখন লগাই থৈ দিম। ঢাকন এখন লগাই দিছোঁ, 5 মিনিটমান সময় উতলিব দিম। আমাৰ আঞ্জাখন উতলি গ'ল। ইয়াতে মই এতিয়া ভাজি থোৱা মাছখিনি দি ল'ম। ভালদৰে অকণমান লৰাই কেনে আৰু 5 মিনিট সময় মাছখিনি আঞ্জাখিনিত মই সিজিবলৈ দিম। এতিয়া ঢাকনখন লগাই আৰু 5 মিনিট সময় হ'ব দিম। এইফালে আমাৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে, খাবলৈও খুব ভাল লাগে। আপোনালোকেও এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব। মই গেছটো নুমাই দিয়াৰ আগতে 2টা নেমু পাত এনেদৰে সৰু সৰুকৈ কাটি লৈছিলোঁ, মাছৰ আঞ্জাখনৰ ওপৰত এনেদৰে দি দিম। নেমু পাত মাছৰ আঞ্জাত দি এনেকৈ খাই খুব ভাল লাগে, গোন্ধটো খুব ধুনীয়া ওলায়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এনেকৈ। যদি খাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কৰি দিব। গেছটো অফ কৰি ঢাকনখন লগাই থৈ দিম। মাছৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই আজিৰ থালিখন আপোনালোকক দেখাই আছোঁ। ইফালে আজিৰ দিনৰ থালিখন মই ৰেডি কৰি ল'লোঁ। ভাত আৰু এইটো হ'ল নিচিলা মাছৰ তৰকাৰীটো। ইফালে অলপমান কলফুল ভাজি লৈছোঁ, কোমোৰা ফ্ৰাই 1 পিচ, আৰু ইফালে আম দি কেনে দালি বনাইছিল ভণ্টিয়ে। তো আজিৰ থালিখনত এইখিনিয়ে আছে। খাই লওঁ মই এতিয়া। এইফালে আমাৰ বেটা খাবৰ কাৰণে ৰখি আছে, সিয়াক দি লওঁ। খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।